নাই 29 তাৰিখৰ যিটো ঘটনা এইটো BTCৰ ইতিহাসত দুৰ্ভাগ্যজনক। কাৰণ এইটো কোনে ইনষ্টিগেট কৰিলে? মোৰ কলেজৰ যদি কোনোবা ছাত্ৰ জড়িত হৈছে মই তাক কলেজত নাৰাখোঁ। আৰু মই লগে লগে সুধিলোঁ যে এইটো কিহৰ কাৰণে এইটো এনেকুৱা কৰিলে। মই GSক সুধিছিলোঁ, আমাৰ প্ৰফেচাৰবিলাকক সুধিলোঁ আমাৰ ষ্টুডেণ্ট কোনোবা জড়িত হৈছে নেকি। এইটো বৰ দুৰ্ভাগ্যজনক, কাৰণ আমাৰ ইয়াতে ৰক্তপাত হৈ মানুহ মৰি BTC গঠন হৈছে। আৰু এই সম্পত্তিটো ধ্বংস কৰাৰ অধিকাৰ এই ল'ৰাবিলাকক কোনে দিলে? আৰু এই ল'ৰাকেইটা দিছ ষ্টুডেণ্টছ আৰ নট ৰিপ্ৰেজেণ্টিং দ্য হোল ট্ৰাইবেল কমিউনিটি। গতিকে BTC অফিচত সোমোৱাৰ অধিকাৰটো আৰু পাৱাৰটো ক'ৰ পৰা পালে? এইটো নিন্দনীয় আৰু দুৰ্ভাগ্যজনক, আৰু ছাত্ৰই তেনেকুৱা কৰিব নাপায়। মই এইটো আবেদন জনাম ভৱিষ্যতেও নকৰে যাতে। কাৰণ কাক টাৰ্গেট কৰি লৈছে আমি বেয়া পাইছোঁ, এইটো অনুচিত শিক্ষিত লোক। গতিকে মই এইখিনি কৈছোঁ। আৰু চিকিউৰিটিটো পুলিচ লগতে আছিল, তেওঁলোকে প্ৰটেকশ্যন দিব লাগিছিল, কিন্তু কিহৰ কাৰণে তেওঁলোকে দিয়া নাই এইটো মই নাজানো, এইটো এডমিনিষ্ট্ৰেশ্যনৰ কথা। কিন্তু তেওঁলোকে যে জঁপিয়াই পেলাই ওপৰত উঠি BTCৰ সম্পত্তি যে ভাঙিছে এইটো নিন্দনীয় আৰু ক্ষমাৰ যোগ্য নহয়। মই নিন্দা কৰিছোঁ। মই বাৰে বাৰে ক'লোঁ আমাৰ যদি কোনোবা ষ্টুডেণ্ট জড়িত আছে তেওঁক মই কলেজত থাকিব নিদিম, বহিষ্কাৰ কৰিম। লাগিলে মই কলেজৰ পৰা আউট হৈ যাম, কিন্তু থাকিব নিদিম। অন্যায় কাম আমি কৰিব নিদিওঁ। ইমান শান্তিপ্ৰিয় ইলেকশ্যন ইমান শান্তিপ্ৰিয়ভাৱে হৈছে, গতিকে তাত এইটো আৰু ক'ৰ পৰা ওলাল? চবে জানে আমাৰ ট্ৰাইবেলৰ অস্তিত্ব ৰক্ষা কৰি কি কৰে কৰক। আমাৰ অস্তিত্ব ৰক্ষা কৰাটো খালি এই কেইজন ল'ৰা ছোৱালীক চিন্তা কৰিছে নেকি? গতিকে চবেই চিন্তা কৰে। ট্ৰাইবেলৰ অস্তিত্ব আমিও জানো নহয়। ট্ৰাইবেলৰ অস্তিত্ব বিনষ্ট কৰিলে চব একেই। মই কিছুদিন আগতে ফেচবুকত দিছিলোঁ উই আৰ অল ইউনাইটেড। যিকোনো ৰাজনীতি কৰক না কিয় ট্ৰাইবেল চব একেই, কাৰণ এক্সিষ্টিং ট্ৰাইবেলত ক্ষতি কৰিব নোৱাৰে। অসম চৰকাৰে যি কাৰণে আমি বড়োলেণ্ডো বিচাৰিছিলোঁ, গতিকে এইটো নহ'ব। মই যিখিনি ভাবোঁ আৰু এইখিনি।